এইকেইখন গাড়ীৰ ভিতৰত বহিলে ভাই ফিলটোৱে বেলেগ হৈ যায়, কিন্তু গাড়ীখনত ইমান বেছি মজা নাই যিমান মজা মানে থাকিব লাগিছিল। ইঞ্জিন এটা বৰবাদ হৈ যাব কাৰণে ইমানখিনিয়ে কাফি, ইয়াতকৈ আৰু বেছি নালাগে। অলপ কষ্ট হ'ব কিন্তু উপায় নাই, খুলিবই লাগিব। গাড়ীখনৰ পিকআপ, মাইলেজ আৰু ইঞ্জিনটোক বচাবৰ কাৰণে কিছুমান প্ৰচেছ হাতত লৈছোঁ। গাড়ীখনৰ চবচে ডাঙৰ সমস্যাটো হৈ গ'ল এইটোৱে ভাই চবচে ডাঙৰ সমস্যা। এই গাড়ীখনৰ প্ৰত্যেকটো ছাৰ্ভিচ অথৰাইজ ছাৰ্ভিচ চেণ্টাৰত মেইনটেইন হৈ আহিছে। তাৰ পিছতো গাড়ীখনৰ অৱস্থা দেখিলে আপুনি আচৰিত হৈ পৰিব। গাড়ীৰ কিছুমান কাম সহজে নোলায় আৰু এবাৰ ওলোৱাৰ পাছত সময় অলপ বেছিকৈ দিব লগা হয় আৰু কামখিনিত কষ্ট অকণমান বেছিকৈ কৰিব লগা হয়। দেখিছেই নহয়। এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিব লৈছো আজিৰ এই ভিডিঅ'টো। ভাই গাড়ী হৈ গ'ল টাটাৰ নেক্সন আৰু গাড়ীখন আহিছে ডিব্ৰুগড়ৰ পৰা বকলৈকে। তাৰে বহুত দিন ধৰি পেলাই কণ্টেক্ট কৰি আছিলে আৰু ফাইনেলি গাড়ীখন ডিব্ৰুগড়ৰ পৰা বকলৈকে আহিছে ভাই 500 কিলোমিটাৰ। আৰু 500 কিলোমিটাৰ গাড়ী চলি পেলাই বকলৈকে আহিছে। তো ভাবক এই গাড়ীখনত নিশ্চয় গাড়ীখনৰ কাষ্টমাৰে এই গাড়ীখনত বহুত প্ৰব্লেম ফেচ কৰিছে আৰু যাৰ কাৰণে গাড়ীখনত ওলোৱা প্ৰব্লেমখিনি আমাৰ ইয়াতে সলভ কৰিব বিচাৰিছে। এক নম্বৰতে পিকআপ কৰিছো, 2 নম্বৰতে গাড়ীত এচি টোটেলি কাম নকৰে আৰু এচিৰ গেছ বহুত কেইবাৰ ভৰাইছে। গেছ 2 মাহৰ পৰা 1 মাহ থাকে ওলাই যায়, কমপ্লিটলি ওলাই যায়। কুলিং ফেল দুটা হৈ গ'ল, এটা হৈ গ'ল পিকআপ, ছেকেণ্ড হৈ গ'ল এচি আৰু থাৰ্ডটো হৈ গ'ল গাড়ীখনৰ পিকআপৰ লগত ৰিলেটেড যিটো ইজিআৰৰ কাম, ইজিআৰ, ইণ্টাৰকুলাৰ আৰু ইনটেক মেনিফুল। তিনিটা বস্তু, ইজিআৰ, ইনটেক মেনিফুল আৰু ইণ্টাৰকুলাৰ। এইখিনি বস্তু জানিব দিয়া মতে কাষ্টমাৰে গাড়ীখনৰ ছাৰ্ভিচ চেণ্টাৰৰ বাহিৰে ক'তোই কাম নকৰায় আৰু টাইমিং বেল্ট চেঞ্জ কৰাৰ সময়ত কাষ্টমাৰে কৈছিলে যে ইজিআৰ, ইণ্টাৰকুলাৰ, ইনটেক মেনিফুল ভাই ক্লিন কৰিব লাগিব। ডিলাৰৰ পৰা এডভাইচ দিছিলে আপোনাৰ গাড়ী ঠিকে আছে, ঠিকে চলি আছে, গতিকে এইবিলাক একো কৰিব নালাগে। আৰু সেই কথাটোতে কাষ্টমাৰে মানে ছেটিছফাইড নহয় যে এই কামটো মই কৰিব দিছিলো আৰু ছাৰ্ভিচ চেণ্টাৰে কৰিব খোজা নাই। তো ভাই গোটেইখিনি কামৰ ওপৰত এই ভিডিঅ'টো হ'ব গৈ আছে। ভিডিঅ' তামামেই ইণ্টাৰেষ্টিং হ'ব, ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাব। গাড়ীৰ যিমানখিনি কাম মানে কৰিব গৈ আছো গোটেইখিনি অন কেমেৰা আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। যিমানখিনি পিকআপ থাকিব লাগে ইমান পিকআপ নাই, অলপ মানে ৰখি যোৱাৰ নিচিনাকে গাড়ী চলি আছে। গাড়ীৰ এচি ভাই ফুল্লি কাম নকৰে, মানে একেবাৰে কাম নকৰে এচি। গাড়ীখনৰ ব্ৰেক কম আছে আৰু গাড়ীখনৰ মই ৰোড টেষ্ট ড্ৰাইভ এনেকুৱাকে লৈ আছো, গোটেইকেইটা মুডতে টেষ্ট কৰি আছো। বাট মই চিটি মুডত গাড়ীখন এইকাৰণে টেষ্ট ড্ৰাইভ কৰাই আছো, কাষ্টমাৰে বেছি চিটি মুডটো ইউজ কৰে। লগতে গাড়ীখনৰ টেষ্ট ড্ৰাইভৰ মাজত মই ইচ এণ্ড এভৰিথিং বস্তু চেক কৰি চাই আছো। গাড়ীখন খোলাৰ আগতে মই এটা বস্তু আপোনালোকক দেখুৱাব পাহৰি গলো, ইগনিশ্যন অন কৰি পেলাই দেখুৱাই আছো। মানে গাড়ীখনৰ টোটেল কিমান ৰানিং হৈছে দেখিছে, 1,20,000 কিলোমিটাৰ ৰানিং হৈ গৈছে গাড়ী। ষ্টাৰ্টিঙৰ পৰা বস্তুবিলাক এইকাৰণে মই দেখুৱাব ট্ৰাই কৰো যাতে পিছত কোনো কনফিউজন ৰৈ নাযায়। মই গাড়ীখন ষ্টাৰ্ট কৰিছো আৰু ইয়া চাওক। এয়া গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু ষ্টাৰ্ট হৈ যোৱাৰ পাছত গাড়ীখনত দেখিছে কোনো ধৰণৰ ৱাৰ্ণিং লাইট নাই, কিন্তু গাড়ীখন ষ্টাৰ্ট কৰাৰ 3 ছেকেণ্ড মান সময় ছাৰ্ভিচ ৰিমাইণ্ডাৰ যিটো লাইট হয় এইটো ব্লিংক কৰিব ষ্টাৰ্ট কৰি দিয়ে। আৰু এই লাইটটো কোনো ডাঙৰ সমস্যা নহয়, যেতিয়া গাড়ীখনৰ ছাৰ্ভিচৰ সময় হয় তেতিয়া এইটো এটা ৱাৰ্ণিং লাইট হয়। এইটো মই ইম্পৰ্টেণ্ট বুলি নাভাবো, কাৰণ কাম কৰি আছো যেতিয়া ছাৰ্ভিচ লাইট এনেই গুচি যাব, কাৰণ ছাৰ্ভিচ লাইট ৰিচেট হৈ যাব। কিন্তু গাড়ীখনৰ অ'নাৰে আমাক জানিব দিছে গাড়ীখনৰ এটা ভয়ংকৰ বেমাৰ আছে। ষ্টাৰ্ট কৰ। আৰু সেইটো হৈ গ'ল গাড়ীখনৰ বেক কম্প্ৰেছাৰৰ লগত ৰিলেটেড প্ৰব্লেম। ভাই গাড়ীখনৰ ইঞ্জিন বেক কম্প্ৰেছাৰ দেখিছে। গাড়ীখন খোলা ষ্টাৰ্ট কৰিছিলোহে মাত্ৰ। ইয়াতে চাওক, মোৰ মানে কি বস্তুবিলাক চেক কৰি গৈ আছো, সৰু সৰু পইণ্ট দেই। ইয়াতে চাওক, এইটো এটা বল্টু নাই, তলৰ এই এটা ইয়াতে বল্টু নাই। মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙতে ক'লো যে গাড়ীখনৰ টাইমিঙৰ কাম হৈছে, যে টাইমিং বেল্ট ৰিপ্লেচ হৈ গৈছে। ভাই টাইমিং বেল্ট ৰিপ্লেচ হৈছে ঠিক আছে, টাইমিং বেল্ট ৰিপ্লেচ কৰোঁতে বল্টু কেইটা থাকে, ইমানকেইটাতো বল্টু নাথাকে। ভাই ইয়াতে 2-3 পিচ বল্টু ওপৰতে নাই, এইটো এটা লুজ হৈ আছে দেখিছে, টাইমিং প্লেট চাওক। তো এনেকুৱা ধৰণৰ কাম গাড়ীত একেবাৰে হ'ব নালাগে। বাকী এয়া খোলা আৰম্ভ হৈ গৈছে। ফ্ৰণ্ট বাম্পাৰখন আগতে খুলিছো, কাৰণ ফ্ৰণ্ট বাম্পাৰৰ পিছফালৰ বস্তুখিনিৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট হ'ব আৰু ইয়াতে শেষ হ'ব। চাওক, হয়তো গাড়ীখনৰ আজিলৈকে এইবিলাক বস্তু ক্লিন হোৱা নাই, ৰেডিঅ'টাৰ দেখিছে। আৰু যিগতিকে গাড়ী 1 লাখ কিলোমিটাৰ চলি গৈছে, কিছুমান বস্তুৰ ওপৰত আমি বহুত গুৰুত্ব দি পেলাই আমি কামখিনি কৰিব লাগিব, কাৰণ এই গাড়ীখন ইমান দূৰৰ পৰা কাষ্টমাৰে বহুত এটা বিশ্বাস কৰি পেলাই আমাৰ ইয়াতে ছাৰ্ভিচ কৰাবৰ কাৰণে লৈ আহিছে, আৰু সেও ইমান দূৰৰ পৰা। আপোনালোকে দেখি আছে গাড়ীখনৰ প্ৰত্যেকটো বস্তু মই খুলিব গৈ আছো আৰু খুলি আছো। এইবিলাক বস্তু খোলাৰ আগত বহুত কাৰণ আছে। চাওক, এইবিলাক যিবিলাক পাইপলাইন দেখিছে, এই পাইপলাইনৰ
ভিতৰত লেটাৰ দেখিছে এইবিলাক তো এইবিলাক ক্লিন কৰিব লাগিব লগতে যেটো মেইন বস্তু হয় ইন্টাৰকুলাৰ তো এই ইন্টাৰকুলাৰটো হয়তো আজিলৈকে ক্লিন হোৱা নাই যাৰ কাৰণে আজি এনেকুৱা এটা পৰ্যায়ত গৈ পাইছে সৰুৰ পৰা ডাঙৰলৈকে কোনো এটা পইণ্ট যাতে হাতৰ পৰা মিছ হৈ নাযায় তো হেতুকে আমি ট্ৰাই কৰিছো কাম কৰিব কাৰণে আৰু এয়া সব দেখিছে ইন্টাৰকুলাৰৰ ভিতৰত কিমান লেটাৰ আইবিলাক বাকি গাড়ীখনত প্ৰত্যেকটো লুব্ৰিকেন্ট আইটেম চেঞ্জ হ'ব কিন্তু কুলেন্টটো আমি চেঞ্জ নকৰো কাৰণ কাস্টমাৰে টাইমিংৰ কাম কৰা সময়ত কুলেন্টটো মানে নতুন ফিলিং কৰিছিল আৰু মই কুলেন্টটো বচাবৰ কাৰণে এটো ভালকে ধৰি ৰাখিছো যাতে ৰিউজ কৰিব পাৰো গাড়ী এখন যেতিয়ালৈকে চলি আছে তেতিয়ালৈকে কিছুমান বস্তুৰ ওপৰত মানে ইমান এটা গুৰুত্ব দিয়া নাযায় বা সাৰ্ভিসিং কৰোৱা সময়ত আপুনি গাড়ীখন যেতিয়া কোনোবা এখন লোকেল গ্যাৰেজ বা সাৰ্ভিস চেণ্টাৰলৈকে লৈ যায় কিছুমান বস্তু আপুনি গম নোপোৱাকে মানে ৰৈ যায় মানে পিছ পৰি যায় আসলতে তেনেকুৱা হ'ব নালাগে এয়া সব দেখিছে কুলেনৰ টেংকৰ ভিতৰত এটা কলা কলা লেয়াৰ বান্ধি গৈছে তো এইবিলাক বস্তু সাফা কৰিব লাগিব আমি আৰু ইমান বিলাক বস্তু যে আমি গাড়ীখনৰ পৰা খুলি আছো মানে ডিসপেন্ডেল কৰা প্ৰসেসটো অলপ দীঘল হয় তো এই প্ৰত্যেকটো বস্তু যে খুলিছো এই বস্তুবিলাকৰ পিছত এটা এটা কাম হ'ব গৈ আছে ফুলাৰ প্ৰসেসটো দেখিলে এতিয়া মেইন কামৰ প্ৰসেস দেখিব তো কাম 1 লাখ কিলোমিটাৰ চলি যোৱাৰ পিছত হ'ব লাগিছিল যে নহওক কাস্টমাৰে গাড়ী লৈ আহিছে যেতিয়া কামটো একুৰেট হ'বয়ে লগতে আপোনালোকে দেখিব গাড়ীখনৰ ৰিয়েল ফেক্ট মই দেখুৱাই আছো চাব কামৰ ওপৰত কেনেকুৱা এটা কোৱালিটি মেইনটেইন হৈছে এয়া সব সম্মুখ ভাগ কমপ্লিটলি খোলা হৈ গৈছে কিন্তু এতিয়ালৈকে আমি কামৰ যেটো মেইন সিস্টেম তাৰ সিস্টেমৰ ভিতৰলৈকে সোমাই আছো লাহে লাহে আপোনালোকক দেখুৱাই গৈছো এয়া হৈছে অইল ফিল্টাৰটো পিছফালে দুডাল সৰু সৰু পাইপ ওলাই গৈছে আৰু এই দুডাল পাইপ হৈছে মানে অইল কুলাৰ মানে ইয়াতে কুলেনৰ লাইন এটা আছে কিন্তু ইয়াতে দেখিছে এয়া সব কুলেন লিক হৈ আছে ইয়াৰ পৰা আগতে হয়তো এই গাড়ীখনৰ এনেকুৱাকে কাম হোৱা নাই যেনেকুৱাকে আমি গাড়ীখনত কাম কৰিব গৈ আছো যাৰ কাৰণে ইয়াতে দেখিলো এই দেখিছে ব্লু কালাৰৰ যেটো কুলেন্ট ইউজ কৰা আছিল এটা কুলেনৰ লিকেজ একদম ক্লিয়াৰ কে ইয়াতে গম পোৱা গৈছে যে অইল কুলাৰৰ পিছফালৰ পাইপেৰে এই কুলেন লিক হৈ আছিল আৰু এয়া চাওক আমি মেইন সিস্টেমত এন্ট্ৰি হৈ গৈছো যিটোৰ আমাৰ টাৰ্গেট আছিল এইডালে হৈ গল ভাই ইনটেক মেনিফুলৰ পৰা মানে ইন্টাৰকুলাৰলৈকে যোৱা মেইন পাইপ গাড়ীখন খুলি এনেকুৱা লাগিছে আজিলৈকে হয়তো এই কামটোৰ ওপৰত কোনেও গুৰুত্ব দিয়া নাছিল আৰু যাৰ কাৰণে এনেকুৱা এটা কণ্ডিচনত মই এইবিলাক বস্তু পাই আছো গাড়ীখনৰ ইঞ্জিনৰ ভিতৰত অক্সিজেন সোমোৱা এইডালে হৈছে মেইন পাইপ আৰু এই পাইপডালৰ অৱস্থা চালে আপুনিও হতবাক হৈ যাব দেখিছে এইবিলাক গোটে কাৰ্বন ডিপজিট হৈ প্লাই এটা এটা লাইন ইয়াতে ব্লক হৈ গৈছে দেখিছে প্ৰত্যেকটো লাইনে ইয়াতে ব্লক হৈ গৈছে আৰু এনেকুৱাকে ব্লক হৈছে ভাই গাড়ীৰ ভিতৰত অক্সিজেন ল'ব কাৰণে এটা ৰাস্তা নাই দেখিলেই নহয় কৰ পৰা গাড়ীত মাইলেজ আহিব আৰু কৰ পৰা গাড়ীত পিকআপ পাব এয়াটো জাস্ট মাত্ৰ আৰম্ভহে কৰিছো আৰু ইয়াৰে পিছত কি হৈ আছে আপোনালোকে ভালদৰে এবাৰ চাব মই দেখুৱাই আছো এয়া দেখিছে ইনটেক মেনিফুলৰ ওচৰত যেটো ইন্টাৰকুলাৰৰ যেডাল মেইন হজ পাইপ আহিছিল সেই পাইপডাল ইয়াতে কানেক্ট হৈ আছিল আৰু ইয়াৰে ভিতৰতো ভাবিব নোৱাৰা এটা কণ্ডিচন হৈ আছে দেৰি নকৰি পটাপট ইনটেক মেনিফুল বাহিৰত উলিয়াই ললো আৰু লগতে গাড়ীখনৰ যেটো ইজিআৰ সিস্টেম আছিল কমপ্লিট বাহিৰত উলিয়াই ললো কাৰণ এই পাইপলাইন বিলাকৰ ভিতৰত ইমানে বেছি লেটেৰা মানে খুমাই আছে আচৰিত আৰু ক'ব কাৰণে একো ভাষা নাই এনেকুৱা লেটেৰা কণ্ডিচনত বহুত কম গাড়ীত আমি এইবিলাক বস্তু পাই থাকো আৰু যেতিয়াই আমি এনেকুৱা ধৰণৰ কাম পাও হাতত তেতিয়া কি কৰো লগে লগে ভিডিঅ শুট কৰি আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰো কাৰণ ইঞ্জিন এটা বৰবাদ কৰি দিবৰ কাৰণে ইমানখিনি বস্তুৱে কাফি একেবাৰে সিম্পল ষ্টেপত মই বুজাবৰ কাৰণে অকমান ট্ৰাই কৰিছো কাৰণ চাওক মোৰ তাতে এটা বেলেগ সিলিন্ডাৰ হেড খোলা আছে মানে এখন গাড়ীৰ ইঞ্জিন এটা খোলা আছিল তো তাৰে ভিতৰত এটো হৈছে সিলিন্ডাৰ হেড আৰু দেখিছে এইবিলাক ইনটেক লাইন আৰু ইনটেক লাইনৰ ভিতৰত সেই টাটা নেক্সনখনত গোটে লেটাৰাবিলাক জমা আছিল যেনেকুৱাকে এই গাড়ীখনত চাওক দেখিছে বহুতখিনি ক্লিন আছে বাট ইমানো বেছি সাফা নাই কিন্তু সেইখনৰ ৰেকৰ্ডিঙত ক'ব গ'লে এইখনত বহুত ক্লিন আছে আৰু এই কাৰ্বন বিলাক যেতিয়া এবাৰ ইঞ্জিনৰ ভিতৰত যাব ইঞ্জিনৰ ভিতৰত যায় কেনেকে এই হোল বিলাকেৰি সিধা গৈ প্লাই ভালপক মানে লোকসান কৰি প্লাই আৰু ভাল বিলাক যেতিয়া এবাৰ কাটি যায় তেতিয়া কি হয় সিধা বেক কম্প্ৰেছৰৰ প্ৰবলেম লগতে ইঞ্জিন অইল কমি গৈ থকা লগতে পিকআপ ড্ৰপ লগতে মাইলেজত ইম্পেক্ট পৰা আৰু শেষত গৈ প্লাই এটা ইঞ্জিন বা সিলিন্ডাৰ হেড এখন এনেকে খুল খাই যাব লগা কণ্ডিচন আহি যায় ইঞ্জিনটো ষ্টাৰ্ট হোৱাৰ লগে লগে ভালভ বিলাকে সাকচন আৰু ষ্টকৰ কাৰণে কাম কৰিব ষ্টাৰ্ট কৰি দিয়া আৰু তেনেকুৱা এটা কণ্ডিচনত যেতিয়া ভালভ ক্লোজ এণ্ড ওপেন হয় এই যে কাৰ্বন বিলাক দেখিছে এই কাৰ্বন বিলাক গোটে অক্সিজেনৰ লগত মিক্স হৈ প্লাই কি কৰে সিলিন্ডাৰৰ ভিতৰত সোমাই যায় আৰু ইয়াৰ পৰা মেইন প্ৰবলেম ষ্টাৰ্ট হৈ যায় ফায়াৰিংৰ সময়ত যিখিনি হাৰ্মফুল গেছ হয় ওলাব পৰা সেইখিনি চ্যালেঞ্জাৰে ওলাই যায় আৰু যিখিনি ওলাব নোৱাৰে এটা বেক কম্প্ৰেছৰ নিচিনা প্ৰবলেম ক্ৰিয়েট কৰাই দিয়ে লগতে ইয়াতে যেটো সিলিন্ডাৰ ব্লক আছে এইবিলাক খাব কাৰণে ষ্টাৰ্ট হৈ যায় লগতে অইল এইফালে দি পিষ্টনৰ ওপৰলৈকে উঠি আহে আৰু যাৰ ফলত গাড়ীখনত হোৱাইট স্মোক ব্লেক স্মোক এনেকুৱা বহুত প্ৰবলেম ফেচ কৰিব লগা হয় এটা ডিজেল ইঞ্জিনত
আৰু এইবিলাক বস্তু এনেকুৱাকে কাৰ্বন ডিপজিট হোৱা সবচে মেইন প্ৰব্লেমটো হৈছে গাড়ীখনৰ এয়াৰ ফিল্টাৰটো যদি আপুনি টাইমত চেঞ্জ নকৰে বা এইটো চাফা কৰি নাথাকে তেতিয়াও কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেম পেট্ৰল বা ডিজেল ইঞ্জিনত আহি যায় আৰু অকল এয়াই নহয় যদি ফিল্টাৰ কথা ক'ব যাওঁ ফিল্টাৰত যদি বহুত বেছি লেতেৰা থাকে তেতিয়াহ'লে এই লেতেৰাবিলাক গৈ পেলাই কি কৰে জানে টাৰ্বটোকো বহুত বেছি ডেমেজ কৰি পেলাই এয়া দেখিছে টাৰ্বৰ লাইন অকল ইঞ্জিনটোক বচাবৰ কাৰণে ইজিয়াৰ ইণ্টাৰকুলাৰ কৰিলেই নহ'ব যিবিলাক টাৰ্বৰ যিবিলাক মেইন পাইপলাইন আছে পাইপলাইনবিলাকত দেখিছে গোটেই অইল উঠোৱা মানে ষ্টাৰ্ট হৈ গৈছে তো এইবিলাক বস্তু যদি এতিয়াই ক্লিন কৰি দিয়া নাযায় তেতিয়াহ'লে পিছলৈকে টাৰ্বটো ডেমেজ হোৱাৰ চান্স এটা থাকি যায় আৰু এইবিলাক বস্তু বচাবৰ কাৰণে হ'লে প্ৰত্যেকটো পাৰ্ট খুলি পেলাই এবাৰ যদি চাফা কৰি দিয়া যায় তেতিয়াহ'লে লং টাইমলৈকে আৰু ইয়াৰ এটা লাইফ ঘূৰি আহিব আৰু সাফ সাফাই হৈ থকাৰ মাজতে মই ইঞ্জিন অইলটো ড্ৰেইন হ'ব দি দিওঁ কাৰণ তেতিয়ালৈকে গোটেইখিনি ইঞ্জিন অইল ড্ৰেইন হৈ পৰি যাব গাড়ীখনৰ ইঞ্জিন অইলটো ইমান বেছি বেয়াও নহয় আৰু সিমান বেছি ভালো নহয় যিগতিকে ছাৰ্ভিচ কৰাই আছো ইঞ্জিন অইল চেঞ্জ হোৱাটো সবচে ইম্পৰ্টেণ্ট হয় ভিডিঅ'টোৰ ষ্টাৰ্টিঙত কৈছিলো যে গাড়ীখনৰ ছেকেণ্ডটো প্ৰব্লেম এচিৰ আছিলে আৰু এতিয়া আমি এচিৰ কামক লৈ পেলাই ইণ্টেৰিয়ৰ খুলি আছো লগতে ফ্ৰণ্ট ডেছবৰ্ডখন খুলি আছো আৰু যাৰ কাৰণে আমি এই গাড়ীখনৰ দৰৱাজা খুলিব লগা হৈছে আগৰ দুইখন টাটা নেক্সনৰ সবচে বেয়া খাচিয়ত এইটোৱে যে ফ্ৰণ্ট ডোৰ দুইখন নুখলাকে ডেছবৰ্ডটো উলিওৱা বহুত প্ৰব্লেম হয় আৰু যাৰ কাৰণে ডোৰ খুলি পেলাই বাহিৰত ডেছবৰ্ড উলিয়াব লগা হৈ আছে কোম্পানীয়ে সৰু সৰু দুখন কভাৰ লগাই পেলাই একদম ডাঙৰ এটা প্ৰব্লেম ইয়াতে সোমাই থৈ দিছে যেটো হৈ গ'ল এই দুটা বল্টু 13 নম্বৰ দুটা বল্টু আছে এই দুটা বল্টু নুখুলালৈকে মানে কি হয় ডেছবৰ্ডখন উলাব নোৱাৰি গাড়ীখনৰ ইমানবিলাক অৰিজিনেল ফিটিং আমি খুলি আছো বহুত এটা ৰিস্ক লৈ পেলাই গাড়ীখনৰ সবচে ভাল লগা বস্তুটো হৈ গ'ল গাড়ীখনৰ ভিতৰত থকা ইণ্টেৰিয়ৰ আৰু উইদাউট এনি ৰিজন কোনো কাষ্টমাৰে নিবিচাৰে যে গাড়ীখনৰ অৰিজিনেল ফিটিং বিলাক এনেকুৱাকে খুলক বুলি পেলাই আমি এইবিলাক ফিটিং এই কাৰণে খুলি আছো ইয়াতে দেখুৱা এইটো ইভাপৰেটৰ লিকেজ টেষ্ট কৰিবৰ কাৰণে স্পেশাল টুলছৰ কাৰণে কেতিয়াবা কিছুমান সময়ত বহুত ডাঙৰ প্ৰব্লেম ফেচ কৰিব লগা হয় যিহেতুকে গাড়ীখনত ওলোৱা কামখিনিত এটা ভাল সময় পাইছিলো এডভান্স প্ৰিপেয়াৰ হৈ পেলাই এটা স্পেশাল টুলছৰ কিট আনিছো আৰু এই টুলছটো আমাৰ এতিয়া কামত দিছে এসি সিস্টেমটো খুলিবৰ কাৰণে লক্ষ্য কৰিব মই খুলি থকা এই জইন্টৰ পিছফালে আছে ইভাপৰেটৰ যাৰ কাৰণে আমি ইমানবিলাক ফিটিং খুলি আছো গাড়ীখনত ষ্টেৰিং কলমডালত লাগি থকা এয়াৰবেগটোৰ কাৰণে বহু টেকনিচিয়ানে এই কামটো কৰিবৰ কাৰণে অকমান ৰিস্ক বুলি ভাবে যাৰ কাৰণে এই কামটো কৰিব নিবিচাৰে মই ভাবো যে গাড়ীৰ ৰিস্ক নললে কোনো কামেই নহব আৰু কামৰ ওপৰত অকমান হলেও এক্সপেৰিয়েন্স থাকিব লাগিব যিহেতুকে ডেছবৰ্ডখন খুলিবৰ কাৰণে বহুতখিনি আউটাৰ ফিটিং খুলিব লাগে আৰু কলটুকটো খুলি পেলাই ইয়াতে ভিতৰত যেটো দেখিলো এইটো আচৰিত হ'ব লগা কথা হৈ আছে ইয়াত নিগনিৰ তাণ্ডৱ এনেকুৱাকে চলিছিলে গাড়ীখনত যত নেকি ধ্বংসলীলা আৰম্ভ কৰি দিছিলে আৰু এয়া দেখিছে খাহবন গছ গছনি আৰু পঞ্চৰ টুকুৰা ইত্যাদি বস্তুৰে গাড়ীখনত নিগনিৰ এটা বাসস্থান তৈয়াৰী কৰি লৈছিলে এনেকুৱা লাগে যেন গাড়ীখনৰ মালিকৰ লগত ইহঁতৰ বহুত ডাঙৰ দুশ্মনী আছে আৰু যেটো পূৰণ কৰিবৰ কাৰণে এনেকুৱাকে সিহঁতৰ প্লেনিং চলি আছিল আৰু মই মাজত সোমালো লগতে বুলডোজাৰ লগাই পেলাই যিমান পাৰিছো ইহঁতৰ বাসস্থান ভাঙিব ট্ৰাই কৰিছো লগতে মালিকৰ এটা ভাল লোকচান হোৱাৰ পৰা বচাই দিলো সাৱধানী হাতী তো দুৰ্ঘটনা ঘাটি বুলি পেলাই যে কথা আছে সেই কথাখৰ ইয়াতে খাপ খাই যায় কেনেকে মই কৈছো চাব এই বল্টুটো খুলতে এবাৰ কি হৈছিলে মোৰ এখন বেলেগ গাড়ীত এনেকুৱাকে গ্লাছ এখন ক্ৰেক হৈ গৈছিলে এক প্ৰকাৰৰ আপুনি ক'ব পাৰে মোৰ এল লাগি গৈছিলে আৰু সেই এলটো যাতে নেক্সট কেতিয়াবা নালাগে হেতু এডভান্স প্ৰিপেয়াৰ হৈ পেলাই ফুল ৰিক্সত কামবিলাক কৰো আৰু তেনেকুৱা ঘটনা যাতে কোনো বেলেগ মেকানিকৰ লগত নহয় হেতুৱে কামনা কৰো নিগনিৰ বাসস্থান ইয়াৰ পৰা উঠাই দিলো ঠিকই কিন্তু ইয়াতে গোটে ৰাষ্ট লাগিছে এইখিনি লোকচান কাস্টমাৰৰ জেবৰ পৰা যাব এতিয়া ডেছবৰ্ডখন খুলিবৰ কাৰণে এইকেইটা বল্টু খুলিবৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু এই বল্টু কেইটা খুলিব যাওঁতে আমি এইবিলাক লোকচান ইয়াতে দেখিলো আৰু এটা প্ৰব্লেম সলভ হৈ গল যাক আপুনি এক গলিত দুই শিকাৰ বুলি ক'ব পাৰে এই বল্টুটোৰ কাৰণে ডেছবৰ্ডখনৰ যিমানবিলাক ফিটিং আছিল তাৰে ভিতৰত সবচে ডেঞ্জাৰ ফিটিংটো হৈছে এইকেইটা বল্টু এই 12 নম্বৰ বল্টু কেইটাৰ কাৰণে বহুত জামেলা আৰু এই জামেলাটো ইজি কৰি পেলাই ডেছবৰ্ডখন বাহিৰত উলিওৱাৰ চেষ্টা কৰি আছো আৰু এই ডেছবৰ্ডখন ইমানেই ওয়েট যে 2-3 জন মানুহ দাঙি পেলাই বাহিৰত আনিব লগা হয় হয়তো চাগে এইটোকে কয় টাটাৰ বিল্ড কোৱালিটি গ্যাৰেজত যি গটিকে বাহুবলী নিচিনা লৰা আছে তো কামত কোনো টেনচন নাই ইজিলি ডেছবৰ্ডখন বাহিৰত ওলাই আহিল কোনো ধৰণৰ অসুবিধা নোহোৱাকে এতিয়া ইয়াৰে ভিতৰত থকা সবচে মেইন প্ৰব্লেমটো আপোনালোকক মই দেখুৱাম কিন্তু তাৰে আগতে গাড়ীখনত চাওক ইমান এটা লাক্সাৰিয়াছ ইণ্টেৰিয়ৰ খুলি দিয়াৰ পাছত গাড়ীখন কেনেকুৱা দেখে লগতে টাটাৰ গাড়ীত কিছুমান সেফটিৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা বস্তু দেখুৱাই আছো এয়া দেখিছে এইখন জালি এই জালিখন যদি ইয়াতে নাথাকিলেহেঁতেন নিগনিৰ তাণ্ডৱৰ পৰা এই এসি সিস্টেমটো কোনেও বচাব নোৱাৰিলেহেঁতেন আৰু এই জালিখন লগোৱা চেষ্টা যদি মাৰুতি বা হণ্ডাৰ গাড়ীত কৰিলেহেঁতেন তেতিয়াহ'লে বহুত গাড়ী এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা বাচি গ'লেহেঁতেন বাকি গাড়ীখনৰ কেবিন ফিল্টাৰৰ পৰা ষ্টাৰ্ট কৰো এসি সিস্টেমৰ কামটো ইয়াতে ফিল্টাৰটো ইমান বেছি বেয়াও নহয় ইমান বেছি ভালো নহয় এখন ক্লিন কৰিলে ঠিক হৈ যাব কাম খুবেই চ্যালেঞ্জিং এই কাৰণে কৈছো অলৰেডি সাৰ্ভিস চেণ্টাৰত বহু কেইবাৰ লৈ গৈছে এসি গেছ ফিলিং কৰিছে ভাই এসি গেছ বাৰে নোহোৱা হৈ থাকে 1 মাহ 2 মাহ তাৰ ওপৰত নাথাকে নীতিকে গুচি যায় সব পুৰা এসি সিস্টেম কমপ্লিট ডেছবৰ্ড গাড়ীৰ পৰা ওলাইছো কিয় জানেনে ফল্ট বিচাৰি কাম কৰিবৰ কাৰণে ইমানখিনি কষ্ট কৰিছো আৰু ভাই চাওক 100% ৰিজাল্ট পাইছো গাড়ী
মানে যেটো ভাবিছিলো সেইটোৱে ওলাইছে গাড়ী এচি ফিল্টাৰ মই অকমান আগতে ওলাই দেখালো এই ফিল্টাৰখন থাকে ভাই ইয়াতে ইভাপৰেটৰৰ ওচৰত ঠিক আছে এইটো হৈছে ইভাপৰেটৰৰ মেইন লাইন হাই প্ৰেছাৰ ল' প্ৰেছাৰ ঠিক আছে ইয়াতে ভিতৰত যদি মই আপোনালোকক দেখুৱাও চাব কেমেৰা মই সোমাই দিছো আপোনালোকে চাব এয়া দেখিছে ভিতৰৰ কণ্ডিশ্যন ভাই বেয়া নহয় একেবাৰে বেয়া বুলি ক'ব লাগিব কাৰণ ইয়াৰে ভিতৰত যিটো ইভাপৰেটৰ আছে খোলাৰ পিছত আপোনালোকে দেখিব কেনেকুৱা এটা অৱস্থাত আছে আৰু এই গাড়ীখনৰ তলত থকা যেটো এসি সিস্টেম হয় এটো এবাৰো ক্লিনিং হোৱা নাই আৰু এনেকুৱা কণ্ডিশনত যদি ধুলিৰ লেয়াৰ ইভাপৰেটৰ বান খাই যায় কেতিয়াও গাড়ীত 100% কুলিং নকৰিব আৰু বহুতখিনি ফিটিং খোলাৰ পিছত গাড়ীখনৰ ভিতৰত থকা ইভাপৰেটৰৰ এটা লিকেজ হোৱা সাইন ক্লিয়াৰ কে দেখা পাইছো আৰু দেখিয়ে মনটো কিবা এটা ভাল লাগি গল যে ইমানখিনি ফিটিং খুলিছিলো যেটো প্ৰবলেম বিচাৰি প্লাই আৰু এই প্ৰবলেমটোৰ ওপৰতে ফল্ট বিচাৰিও পাইছো এতিয়াও 100% সিওৰ নহয় যে এটো লিক আছে নে নাই কিন্তু তাৰ কাৰণে মনৰ যেটো সন্দেহ আছে দূৰ কৰিব কাৰণে কম্প্ৰেছৰ কনডেন্সাৰ লগতে ইভাপৰেটৰ নাইট্ৰজেন গেছ এৰি প্লাই লিকেজ টেষ্ট কৰিম আৰু যোনটো বস্তুৰ ওপৰত লিক ওলাই চেঞ্জ বা ৰিপেয়াৰিংৰ প্ৰসেস হাতত ল'ব পাৰো যিকোনো গাড়ীত এসি সিস্টেমত যদি এসি গেছ লিকেজৰ প্ৰবলেম থাকে লিকেজ টেষ্ট কৰিব কাৰণে গ্যাৰেজ এখনত এনেকুৱা ধৰণৰ বহুত বিলাক জুগাৰ লাগে যিবিলাক জুগাৰ অবিহনে লিকেজ টেষ্ট চেক কৰাটো একদমই ইম্পসিবল যেহেতুকে ইভাপৰেটৰৰ ওপৰত মোৰ বেছি ডাউট আছিল আৰু এয়া চাওক জুগাৰ সেট কৰি প্ৰেছাৰ পাইপ লগাই দিলো আৰু ইয়াতে প্ৰেছাৰ দিব লাগিব মিনিমাম 250 বার প্ৰেছাৰ থাকিব লাগিব 200 এৰ ওপৰত বার প্ৰেছাৰ হৈ যোৱাৰ লগে লগে আমি ক্লিয়াৰলি গম পাম যে ইয়াতে লিকেজ আছে নে নাই ইভাপৰেটৰৰ ভিতৰত হাৱাৰ প্ৰেছাৰ লাহে লাহে আহিব ধৰিছে আৰু এয়া চাওক পানীৰ তলত ডুবাই থৈ দিয়া ইভাপৰেটৰৰ পৰা দেখিছে যিবিলাক বাবলছৰ নিচিনা দেখি আছে এইটোৱে হল এই ইভাপৰেটৰৰ ভিতৰত থকা লিকেজ দেখিলেই নহয় বহুত দিমাগ লগাই প্লাই আপোনালোকক দেখুৱালো যে লিকেজ টেষ্টটো ইয়াৰ পৰাই আছিল আৰু এই লিকেজটো কেনেকুৱাকে কৰি আছে চাওক দেখিছে তো ভিডিওটো এটা পাৰিলে লাইক কৰি দিব আৰু বাকি ইয়াতে প্ৰেছাৰ যদি চাব যায় দেখিছে 250 ৰ ওচৰত বার প্ৰেছাৰ চলি আছে আৰু দেখিছে লিকেজটো লাহে লাহে বাঢ়িব ধৰিছে এসি সিস্টেমটোৰ লগত ৰিলেটেড তিনিটা বস্তু আছিল চেক কৰিবৰ কাৰণে ইম্পৰ্টেন্ট তাৰে ভিতৰত ইভাপৰেটৰটো লিক ওলালে আৰু বাকি কনডেন্সাৰ ওকে আছে ইভাপৰেটৰ ৰিপ্লেস হ'ব লগতে কম্প্ৰেছাৰত এটা সৰু লিক আছিল অইল সিল ৰিপ্লেস কৰিলে ঠিক হৈ যাব বহুত দেখুৱালো এসিৰ কাম এতিয়া দেখুৱা মই ক্লিনিংৰ প্ৰসেস যেটো ইজিআৰ ইন্টাৰকুলাৰ ইনটেক মেনিফুল লগতে ইজিআৰৰ যিবিলাক পাইপলাইন আছে কমপ্লিটলি ক্লিন কৰিম কাৰণ এইবিলাকৰ অবিহনে গাড়ী এখনৰ মেজৰ সাৰ্ভিস আধৰুৱা লগতে ইঞ্জিনৰ কাৰণে বহুত জান লেবা এইবিলাক দেখিছে এইবিলাকৰ পিছত আমাৰ এটা ভাল সময় নষ্ট হ'ব লগতে মই আগৰ ভিডিওটো এইবিলাক বস্তু যেতিয়া ক্লিন কৰো তেতিয়া আপোনালোকক কৈ আহিছো বা দেখুৱাই আহিছো এনেকুৱা ধৰণৰ কামত সময় আৰু ধৈৰ্য এই দুটাৰ অবিহনে এনেকুৱা ধৰণৰ কাম কেতিয়াও সাকসেস নহয় এতিয়া মই এটা বহুত ইম্পৰ্টেন্ট কথা কম যে ডিকাৰ্বনাইজেশ্যন যেতিয়া গাড়ীত কৰে তেতিয়া এনেকুৱা ধৰণৰ যিবিলাক লেটেৰা গাড়ীৰ মানে পাৰ্ট বিলাকত সোমাই থাকে জানো ক্লিন হয় একদম ফ্ৰেছ ডিজেল ভৰাই দিছিলো ইনটেক মেনিফুলত আৰু কেনেকুৱাকে লেটেৰা হৈ ওলাই আহিছে আপোনালোকে হয়তো দেখিছে এনেকুৱা লেটেৰা গোটেইকেইডাল পাইপতে আছে যাক আমি হাতেৰে ক্লিন কৰিম এটা এটা পাৰ্ট अंदर से और बाहर से डिकार्बनाइजेशन वालों एक बार देख लो क्लिनिंगर प्रोसेस देखिले আপুনিও ইমপ্ৰেস হৈ যাব এয়াটো দেখিছে জাস্ট 1% আৰু বাকি বিলাক তো এতিয়াও দেখুৱাব কাৰণে বাকি আছে ইঞ্জিনটো যদি এবাৰ চাই দেখিছে হোয়ে বাৱে আৰু তলে ওপৰে কোনো এটা মানে পাৰ্ট বাকি নাই যত ধুলিৰ লেয়াৰ বান খোৱা নাই সেই কাৰণে মই কওঁ গাড়ী চাহে জিয়াই নহক পেট্ৰল বা ডিজেল যদি কৰবাত সৰু ডাঙৰ ইঞ্জিন অইল লিক দেখিছে লগে লগে এটো ঠিক কৰাই লব আৰু যদি লিকেজ ইগনোৰ কৰি প্লাই চলাই থাকে তেতিয়া হলে কি হয় জানে হাতেৰে নহয় এনেকুৱা ধৰণৰ মেচিন ব্যৱহাৰ কৰি প্লাই এইবিলাক সাফা কৰিব লগা হয় ৰাতিপুৱা 8টা বজাৰ পৰা খুচুৰা স্টাৰ্ট কৰিছে মানে সাফ সাফাইৰ কাম স্টাৰ্ট কৰি দিছিলে আৰু এতিয়া দুপৰীয়া লাঞ্চ টাইম হৈ গৈছে মানে ভাত খোৱা সময় হৈ গৈছে এতিয়ালৈকে খুচুৰি কাম চলি আছে হয়তো চাগে পেটৰ ভকত ব্ৰাছ অকমান বেছিকে চলিল যাৰ কাৰণে এনেকুৱাকে এটা এটা পাত চমকিব ধৰিছে আৰু সময় নালাগিবই বা কিয় এয়া যিবিলাক লেয়াৰ বান খাইছে কাৰ্বনৰ এয়া এদিনতে হৈ যোৱা নহয় 3-4 বছৰ হয়তো বেছি হ'ব পাৰে কাস্টমাৰে গাড়ীখন ইউজ কৰিছে চলাইছে তো তাৰে ভিতৰত এই যিবিলাক লেয়াৰ বান্ধিছে এইবিলাক ইমান জলদি নলায় আৰু ডিকাৰ্বনাইজেশ্যন কৰিলে যে এইবিলাক বস্তু যে ক্লিন কৰি দিব বুলি প্লাই কয় ফাইলক ভালদৰে এবাৰ চিন্তা কৰি প্লাই মোক কমেন্ট কৰি জনাওক যে এই বস্তুবিলাক যিবিলাক বস্তু আমি হাতেৰে উলাব কাৰণে অসুবিধা হৈ আছে খুচৰি তো মেচিনেৰে কেনেকে পসিবল হ'ব তিন পেপাৰ এখন বান্ধি ৰাখিৰো যাতে অল্টাৰনেটৰৰ ভিতৰত লেটেৰা তেল না যায় আৰু এইফালে দেখিছে প্ৰত্যেকটো হল ব্লক কৰাই দিছো ইঞ্জিনৰ ভিতৰত যাতে কোনো ধৰণৰ লেটেৰা গৈ প্লাই ড্যামেজ নকৰে বাকি দুবৰিবন আৰু 2 কিলোমান তুলসী পাত লগতে সোণৰূপৰ পানীৰে ইঞ্জিনটোক নেহেলাব ষ্টাৰ্ট কৰি দিছো
अरे कहना क्या चाहते हो মানে কব এইটো খুজিছিলো যে পিওর পেট্রোলেদি ইঞ্জিনটো ওয়াশ কৰি আছো লগতে আমি এই ইঞ্জিনটোক সাফ সাফাই কৰি প্লাই এটা নিউ লুক দিব কাৰণে ট্রাই কৰি আছো গাড়ীখনৰ বহুতখিনি আউটডোৰ ফিটিং খোলা আছে যাৰ কাৰণে এই হোলবিলাক ব্লক কৰি ৰাখিছো যাতে ইয়াতে ডিজেল পেট্ৰলৰ কোনো ধৰণৰ লেটেৰা পাইপৰ ভিতৰত সোমাই প্লাই বেলেগ এটা বস্তুক ড্যামেজ কৰিব নোৱাৰে আৰু এবাৰ যেতিয়া এই ক্লিনিংৰ প্ৰসেসটো কমপ্লিট হৈ যাব দেখিছে নহয় লেটেৰা কিমান ওলাইছে এবাৰ ক্লিনিংৰ প্ৰসেসটো কমপ্লিট হৈ যোৱাৰ পাছত এই ইঞ্জিনটো একেবাৰে নতুনৰ নিচিনা নিউ ব্ৰেন্ড কন্ডিশনত দেখা পাব বহুত সময় আমি খুচুৰা খুচুৰি কৰাৰ পিছত এতিয়া দেখিছে যত যত পেট্ৰলৰ স্প্ৰে পৰিছে এনেকুৱা লাগে যেন এইবিলাক নতুন বস্তু ফিটিং কৰিছো তেনেকুৱাকে ৰূপ ধাৰণ কৰি ওলাইছে বাকি নিগনিৰ বাসস্থান বুলডোজাৰ লগাই ভাঙিছিলো ঠিকই কিন্তু এই জায়গাডোখৰ যদিহে আমি ক্লিন কৰাই নিদিও তেতিয়া হলে সিহঁতে পুনৰ ইয়াতে বাসস্থান তৈয়াৰী কৰি লব আৰু গাড়ীখনক কব্জা কৰি প্লাই গাড়ীৰ মালিকৰ লগত থকা পুৰণা যিখিনি দুশ্মনী আছে সেইখিনি পুৰা কৰিব সাফ সাফাইৰ কাম কমপ্লিট হৈ গল আৰু এতিয়া মই আপোনালোকক বহুত ইম্পৰ্টেন্ট কথা এটা ক'ব খুজি আছো চাওক এই গাড়ীখনৰ যেটো ইনটেক মেনিফুল হয় ইয়াৰে গাস্কেটটো মাৰ্কেটত বহুত ট্ৰাই কৰিছো আৰু কাস্টমাৰও বিচাৰি প্লাই এই গাস্কেটটো বিচাৰি নাপালে যাৰ কাৰণে এটা ষ্টেপ হাতত লৈছিলো আৰু হেতু হৈ গল অনলাইন পাৰচেজ এটা গাস্কেট পেকিংৰ কাৰণে আমি কেইদিনমান ওয়েট কৰিছো যি গটিকে ভাবিলো আপোনালোকক মই দেখুৱাও এই গাস্কেটখন কেনেকৈ অৰ্ডাৰ কৰি প্লাই আনিলো একেবাৰে ইজি ষ্টেপ হয়তো এইটোৰ বিষয়ে বহুতে অৱগত আৰু যোনে নাজানে মই সেই সকলৰ কাৰণে কৈছো বুডম দেখিছে এয়া বুডমৰ পৰা মই এটা কাৰ্টন অৰ্ডাৰ কৰি প্লাই আনিছো আৰু এই কাৰ্টনটোৰ ভিতৰত এইখন টাটা নেক্সনৰ দুটাকে স্পেয়াৰ পাৰ্টস আহিছে আৰু যাক আমি 100% জেনুইন বুলি ক'ব পাৰো আৰু এয়া চাও কাৰ্টনৰ ভিতৰত দেখিছে এটা সৰু পেকিং আৰু এই পেকিংটোৰ ভিতৰতে টাটাৰ যেটো অৰিজিনাল গাস্কেট হয় মানে ইনটেক মেনিফুলৰ গাস্কেট দেখিছে বুডমৰ পেকেটত টাটাৰ অৰিজিনাল স্পেয়াৰ পাৰ্টস আহি গৈছে আৰু অকল টাটাই নহয় আপোনাৰ যদি গাড়ী মহিন্দ্ৰা টয়োটা টাটা যিয়ে নহওক চাওক প্ৰতিখন গাড়ীৰে যদি কিবা স্পেয়াৰ পাৰ্টস লাগে ধৰি লওক আপোনাৰ মাৰুতি অল্টোই হওক বা অল্টো কেটেনে হওক বা হন্ডাই আইটেনে হওক বা গ্ৰেন আইটেন বা যিয়ে নহওক মোৰতে আপোনাৰ গাড়ী যিয়ে নহওক আপুনি যদি বিচাৰে যে কৰবাত মানে স্পেয়াৰ পাৰ্টস পোৱা নাই তো আপুনি একমাত্ৰ সাহাৰা হেতু হৈ গল বুডম শর্টকাট অকমান দেখুৱাব ট্ৰাই কৰিছো এয়া চাওক মই বুডম এপ ওপেন কৰিছো আৰু ইয়াতে মই কাৰ ম্যানুফ্যাকচাৰ কোম্পানীৰ লগতে কাৰ মডেল আৰু কোনটো ইয়াৰৰ গাড়ী হয় আৰু গাড়ীৰ LXI VXI এইবিলাক গোটেইখিনি টাইপ কৰি দি প্লাই ইয়াতে কমপ্লিট মেনুখন খুলি দিছো আৰু দেখিছে মোক ইঞ্জিনৰ পাৰ্টস যদি লাগে মই ইঞ্জিনত গৈ প্লাই ইয়াতে যিখন মেনু আছে তাত মোক সাইলেন্সাৰ দৰকাৰ তো সাইলেন্সাৰটো মই ইয়াতে বাই নাউত ক্লিক কৰিছো আৰু এয়া চাওক প্ৰাইসটো দেখুৱাইছে লগতে ইয়াতে কোৱালিটি চেক কৰিব পাৰিব আৰু যদি আপোনাক আফটাৰ মাৰ্কেট অয়ম দুইটা লাগে তেতিয়া হলে আপুনি দুইটাৰ ভিতৰত যিকোনো এটা চয়েস কৰিব পাৰে আৰু আমি বুডমৰ পৰা অৰ্ডাৰ কৰি আনা গাস্কেটখন আহি পাওতে যি গটিকে 2-4 দিন সময় লাগিছে অৰ্ডাৰ কৰা এসপ্তাহ পিছত আমি গাস্কেটখন হাতত পাইছো পুৰা এটা সপ্তাহ গাড়ীখন এনে গেৰেজত বহাই ৰাখিব লগা হৈছে হেহে কি কৰিছো যি গটিকে কাম লেট হৈ আছে নাইটত হেলো কামবিলাক কমপ্লিট কৰি প্লাই গাড়ীখন আমি ৰেডি কৰিব কাৰণে ট্ৰাই কৰি আছো গাড়ীখনৰ ইঞ্জিন অইলটো ৰিপ্লেস হ'ব হেহে কি কৰিছো এইটো দেখিছে টাটাৰ অৰিজিনাল ফিল্টাৰ লাগিছিল আৰু আমি যেটো ফিল্টাৰ ৰিপ্লেস কৰিব গৈছো হেটো টাটাৰ অৰিজিনাল অইল ফিল্টাৰ লগাই আছো এইখিনিতে যেটা কথা আহি পৰিছে ফিল্টাৰৰ গাড়ীখনৰ গোটেইকিটা ফিল্টাৰ ৰিপ্লেস হ'ব যেনে ধৰক এইটো হৈছে ফিউল ফিল্টাৰ মানে ডিজেল ফিল্টাৰ বহুতে ডিজেল ফিল্টাৰ মানে ফিউল ফিল্টাৰ ৰিপ্লেসৰ টাইমটো নাজানে তো মই কৈ দিব খুজিছো যে এইটো 20000 কিলোমিটাৰ সবচে বেষ্ট হয় চেঞ্জ কৰাটো আদাৰৱাইজ 1 ইয়াৰত আপুনি এইটো চেঞ্জ কৰিব পাৰে ফিল্টাৰটো ৰিপ্লেস কৰাৰ আগতে মই চেক কৰিছিলো যে ফিল্টাৰটোৰ ভিতৰত লেটাৰা আছে নেকি ওৱাটাৰ এণ্ড ফিউলৰ যেটো সেন্সৰ হয় সেন্সৰটো খুলি প্লাই এক্সট্ৰা যিখিনি হাউচিংৰ ভিতৰত থকা ফিউল গোটেইখিনি মই ড্ৰেইন কৰিছো আৰু ড্ৰেইন কৰাতে মই একো এটা লেটাৰা দেখা নাপালো যদিও মই ফিউল ফিল্টাৰটো ৰিপ্লেস কৰাই দিছো কাৰণ নেক্সট 20000 কিলোমিটাৰ লৈকে যাতে গাড়ী ওনাৰে এইটো বস্তুৰ ওপৰত হাত দিব নালাগে আৰু ফিউল ফিল্টাৰ মই ইউজ কৰি আছো টাটাৰ একদম নিউ ব্ৰেন্ড অৰিজিনাল মাল ফিল্টাৰটো খোলা সময়ত দেখিছিলে কেনেকুৱা লেটাৰা আছিল আৰু ফিটিং কৰা সময়ত চাওক দেখিছে নহয় ভিতৰৰ পৰা বাহিৰলৈকে একদম মাস্ট ক্লিন কৰি প্লাই ফিটিং কৰাই দি আছো আজিৰ কামখিনি আমি ইমানতে সমাপ্ত কৰিম কাৰণ নিখা 12 বাজি পাৰ হৈ গৈছে কামৰ ভিডিও কন্টিনিউ চলি থাকিব কিন্তু আজিৰ কাৰণে কামখিনি হোল্ড হ'ব আৰু কাস্টমাৰৰ এটা ৰিকুৱেষ্ট আছিল যে এইখিনি বস্তু নিড এণ্ড ক্লিন কৰিব লাগে দেখিছে নহয় সময়ৰ লগত ৰেডিয়েটৰখনত এটা এক্সট্ৰা লেয়াৰ বান খাই গৈছে আৰু আজি ৰাতিপুৱা ফাৰ্স্ট টাইম গেৰেজৰ পৰা এইখিনি বস্তু উঠাই লৈ আহিলো সিধা ওয়াশিং সেন্টাৰলৈকে গাড়ীখনত লাগি থকা ৰেডিয়েটৰ কনডেন্সাৰ আৰু ইন্টাৰকুলাৰ খিনি ভালকে এবাৰ ওয়াশিংত ক্লিন কৰিব কাৰণে পানীৰ প্ৰেছাৰত ওলাই যোৱা লেটাৰাবিলাক দেখিছে এইবিলাক লেটাৰা এখন ৰেডিয়েটৰত যেতিয়া জমি থাকিব সিমান এটা ভাল ৰেসপন্স নাপায় এতিয়া ক্লিন হৈ যোৱাৰ পাছত যিমানখিনি পাব ৰেডিয়েটৰখন অকল আমি বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰা পানীৰ প্ৰেছাৰ মাৰি প্লাই চেক কৰি চাইছো ইয়াতে যাতে কোনো ধৰণৰ লেটাৰা ৰৈ নাযায় লগতে ইন্টাৰকুলাৰখনৰ যদি কথা ক'ব যাও এইখন
অলৰেডি আমাৰ পেট্ৰল ডিজেলেৰে ৱাছ হৈ গৈছে আৰু ভিতৰত থকা যিখিনি পেট্ৰল ডিজেলৰ লেয়াৰ বান খাই আছে তো এইখিনি যাতে পানীৰ প্ৰেছাৰত ক্লিয়াৰলি ওলাই যায় সেয়েহে পানীৰ পুৰা ফুল প্ৰেছাৰ দিয়া হৈছে আৰু প্ৰেছাৰত দেখিছে একদম পুৰা চাফা পানী আৰ পাৰ হৈ ওলাই আহিছে ৰেডিয়েটৰ এচি কনডেন্সৰ লগতে ইণ্টাৰকুলাৰ ক্লিন হৈ গৈছে কিন্তু লগত লাগি থকা ফেনখন যদি চাফা কৰি নিদিও দেখাত কিবা এটা আধৰুৱা যেন লাগি যায় সেয়েহে ভাবিলো এইবিলাক বস্তু এনেইতো খোলা নাযায় আৰু খোলাৰ পাছত এবাৰ চাফা কৰি দিছো দেখিছে একদম নিউ কণ্ডিশ্যনত হৈ উঠিছে আৰু কমপ্লিট এছেম্বলি ৰেডি কৰিছো এতিয়া ইয়াতে ফিটিং কৰিবৰ কাৰণে হয়তো ইয়াকে কোৱা হয় যে সাফ সুতৰা আৰু ফ্ৰেছ কাম আৰু আমি তাকেই মেইনটেইন কৰিবৰ কাৰণে সদায় ট্ৰাই কৰো সময় অকণ এক্সট্ৰাকে ৱেষ্ট হয় লগতে কাম অকমান বাঢ়ি যায় ধৰকচোন এইবিলাক বস্তুটো সদায় খোলা নাযায় অকমান চাফা কৰি দিওঁতেনো কি যায় কথা যেতিয়া সাফ সাফেৰ ক্ষেত্ৰত আহি পৰিছে আৰু হেও ৰেডিয়েটৰৰ লগত একেলগত লাগি থকা বস্তুটো হৈছে ৰিজাৰ্ভাৰ টেংক আৰু এয়া চাওক দেখিছে মই কেমিকেল ৱাছ কৰি আছো ৰিজাৰ্ভাৰ টেংকত কাৰণ ৰিজাৰ্ভাৰ টেংকৰ কণ্ডিশ্যনটো মই ভিডিঅ'টোৰ ষ্টাৰ্টিঙত দেখুৱাইছোৱে এতিয়ালৈকে যিমানখিনি ফিটিং আমাৰ কমপ্লিট হৈ গৈছে প্ৰত্যেকটো ফিটিঙত যদি এবাৰ মই কেমেৰা ঘূৰাই আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰো দেখিছে প্ৰত্যেকটো বস্তু এটা নিট এণ্ড ক্লিন হৈ পেলাই ফাইনেল ফিনিচিঙৰ ফালে আহি আছে গাড়ীখনত ওলোৱা কামখিনি হিচাপে ভিডিঅ'টো হয়তো অকমান দীঘল হৈ গৈ আছে তথাপি মই শ্বৰ্টকাট কৰি আপোনালোকক কিছুমান পইণ্ট দেখুৱাই আছো যাতে গাড়ীখনত প্ৰত্যেকটো পইণ্ট ভিডিঅ'ত নোট হৈ থাকে তো এয়া চাওক দেখিছে লিং ৰড এডাল বেয়া ওলাইছে মই দুইডাল লিং ৰড চেঞ্জ কৰাই আছো কাৰণ এই লিং ৰড কেইডালৰ কাৰণে গাড়ীখনৰ ভিতৰত এটা আনৱান্টেড নইজ আহি আছিল যাৰ কাৰণে এইটো এটা প্ৰব্লেম হৈ আছিল যিয়ে নহওক বাকি ডিসপ্লে চেক কৰিলো ডিসপ্লেৰ থিকনেস মোটামুটি আৰু 20000 কিলোমিটাৰ কাস্টমাৰে চলাব পাৰিব তো এইটো মই ৰিপ্লেস নকৰি প্লাই কাস্টমাৰৰ লগত ডিসকাস কৰিলো যে আপুনি 20000 কিলোমিটাৰ পিছত দৰকাৰ হলে এবাৰ ডিসপ্লেটো চেক কৰাই ল'ব ব্ৰেক কেলিপাৰ গ্ৰীজ কৰিলে চলি যাব এইটো একো প্ৰব্লেম হোৱা নাই এতিয়ালৈকে বাট চকাৰ সাসপেনশন আৰ্ম আৰু ষ্টেৰিং বক্স যেতিয়া চেক কৰিলো আৰ্ম ঠিকে পালো বাট ষ্টেৰিং বক্সৰ অকমান প্ৰব্লেম পালো আৰু লগতে ৰিয়াৰ চকাৰ চেক কৰোতে ৰিয়াৰ চকাৰ দুইটা লিকেজ পালো লিকেজটো মই আপোনালোকক দেখুৱাই আছো এই দুইটা চকাৰ লিকেজ আছে এই দেখিছে দুইটা চকাৰ লিকেজ আছে আৰু ওনাৰৰ লগত এটোৱে ডিসকাস হল যি গটিকে স্পেয়াৰ পাৰ্টস এভেইলেবল নাই যেতিয়া পাৰ্টস এভেইলেবল আহিব তেতিয়া এই কামখিনি হাতত লোৱা যাব এচিৰ কম্প্ৰেছৰ ঠিক আছে এচিৰ কম্প্ৰেছৰ লিকৰ কাৰণে এটা সৰু মাত্ৰ অইল সিল চেঞ্জ হৈছে ভিতৰত দাম আছে 20000 ৰ ওপৰত 20000 টকাৰ ওপৰত দাম আছে তো কিয় না ৰিপেয়াৰিং কৰি দিলো আৰু ভাই চলিব এনেকুৱা নহয় ৰিপেয়াৰিং কৰিছো কালি বেয়া হ'ব তেনেকুৱা নহয় অইল সিল এটা বেয়া আছিল ৰিপ্লেস কৰাই দিছো আৰামছে চলিব যি নহওক 20000 টকা দি এটা কম্প্ৰেছৰ লগোৱাতকে 500-600 টকা দি এটা অইল সিল চেঞ্জ কৰটো বেটাৰ হয় এয়া দেখিছে টাটা মোটৰছ টাটাৰ অৰিজিনেল পেকেট ঠিক আছে এয়া হৈ গৈছে টাটাৰ অৰিজিনেল পেকেট ইয়াৰে ভিতৰত আছে ইভোভেটাৰ এয়া পাৰ্ট নম্বৰ আছে টাটা মোটৰছ লগতে ইয়াতে দাম চাওক 3617 এয়া হৈছে টাটাৰ অৰিজিনেল ইভোভেটাৰ ব্ৰেন্ড নিউ সিল পেক মাল ঠিক আছে অৰিজিনেল মাল এক নম্বৰ কাম কৰি প্লাই কাস্টমাৰক দিব লাগিব আৰু ভাই কমপ্লেইন ইয়াতে যি গটিকে বাৰবাৰ আছিলে কাম কৰাৰ মজাই বেলেগ হ'ব এইটো যে ৰিজেক্ট কৰা মানে পুৰণাটো কমপ্লিট এসি সিস্টেম ফিটিং হৈ গল আৰু এয়া চক ব্ৰেন্ড নিউ ইভোভেটাৰ ভিতৰত লাগি গল লগতে এই এসি সিস্টেমটোৱে কাস্টমাৰক বহুত বেছি ডিপ্ৰেছনত পেলাই আছিল আজি ইমান দিনে এসিৰ গেছ লিকেজক লৈ প্লাই তো এই প্ৰবলেমটো 100% সলভ হৈ গল আৰু এতিয়ালৈকে ফিটিং হোৱা নাই এয়া ডেশবোৰ্ড ভিতৰত খুমাই আছো যিগতে ওয়েট বহুত 2-3 জন মানুহ লাগি প্লাই এই কামটো কৰিব লগা হয় আৰু এয়া চাওক ফাইনালি আমাৰ ডেশবোৰ্ড ভিতৰত ফিটিং হৈ গৈছে ৰাইট লেফট ফ্ৰন্টৰ দুইখন দৰজা খোলা হৈছিল আৰু সেম প্ৰসেছত ফিটিং কৰি প্লাই যিমানখিনি আউটাৰ ফিটিং আছে অল কমপ্লিট কৰিম বাকি ফিটিং খিনি কৰাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই ল'ব লৈছো এডাল দেখিছে গিয়াৰ লিভাৰ আৰু গিয়াৰ লিভাৰৰ ইয়াতে চাওক গ্ৰীজ শুকাই প্লাই ড্ৰাই হৈ গৈছে কেতিয়াবা যদি ইনকেস আপোনাৰ গাড়ীটো এনেকুৱা কণ্ডিশ্যনত জতে যেনেকে নহওক খোলা হয় তো ইন্টেৰিয়ৰ খুলিলে এই বস্তুটোৰ ওপৰত লক্ষ্য ৰাখিব কাৰণে টেকনিশিয়ানক ক'ব যদি অকমান ইয়াতে গ্ৰীজ ভালকে লগাই দিয়া যায় মানে হাই টেম্পাৰেচাৰ গিয়াৰ ভাই আগতকে অকমান হলেও ফ্ৰী হ'ব মক্খান হৈ যাব হয়তো আপোনাৰো গাড়ীখনৰ গিয়াৰ শিফটিংৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ ইস্যুজ থাকিব পাৰে তো এবাৰ ট্ৰাই কৰি চাব যদি গিয়াৰ লিভাৰৰ ওচৰত এনেকুৱাকে গ্ৰীজ শুকাই গৈছে তেতিয়া হলে হাই টেম্পাৰেচাৰ গ্ৰীজ অকন লগাই দিব হয়তো গিয়াৰ শিফটিং হাৰ্ড প্ৰবলেমটো সলভ হৈ যাব পাৰে গাড়ীখনৰ গোটেইবিলাক প্ৰবলেমৰ ভিতৰত আন এটা প্ৰবলেম আছিল ব্ৰেকৰ লগত ৰিলেটেড এটা ইস্যু ঠিক আছে তো এই গাড়ীখনত ব্ৰেকৰ এটা প্ৰবলেম আছিল আৰু হুইল ড্ৰাম খুলি প্লাই ৰিয়াৰ ব্ৰেক যেতিয়া চেক কৰিব কাৰণে আহিলো কেতিয়াবা কিছুমান গাড়ীত যেনেকে আমি লটকি যাও ব্ৰেক হুইল ড্ৰাম খুলিব কাৰণে এইখনতো তেনেকে লটকি গলো আৰু এক্সাক্ট প্ৰবলেমটো ইয়াতে ক'ত আছে জানে ইয়াতে এনেকে প্ৰেছাৰ দিলে ওলাই নাহিব ইয়াতে স্পেশাল পুলাৰ ইউজ কৰিব লাগিব পুলাৰ ইউজ কৰিলেহে ওলাই আহিব
মই ৰিয়াৰ লেফট হেণ্ড সাইডৰ যেটো ব্ৰেক ড্ৰাম আছে অলৰেডি খুলি ৰাখিছো আৰু এনেকুৱা প্ৰবলেম তেতিয়া হয় দেখিছে এনেকুৱা ধৰণৰ যদি লিক হৈ প্লাই ভিতৰত লেটেৰা জমি যায় আৰু এইখিনি বস্তু যদি সময়ত ক্লিন কৰা নহয় দেখিছে নহয় ড্ৰামৰ ভিতৰত ড্ৰাম খাই গৈছে আৰু এইবিলাক গোটে লেটেৰা ইয়াতে জমা হৈ আছে লগতে যেটা হুইল ড্ৰাম খুলিব ট্ৰাই কৰিছিলো ব্ৰেকত লাগি বহুত মানে জবৰদস্তি হে ওলাই আহিছে দেখিছে নহয় ৰিয়াৰ ব্ৰেকছৰ কন্ডিশন হয়তো অলপ ভাঙিছে আৰু যত ভাঙা নাই তাত বহুত প্ৰেসাৰ পাইপলাই ওলাই আহিছে আৰু এনেকুৱা এই কাৰণে হল যে ইয়াতে ব্ৰেক ড্ৰাম দেখিছে ওপৰত পৰা গোটে খাই গৈছে যাৰ কাৰণে ওলাই আহা নাছিল আৰু এই প্ৰবলেমটো একেবাৰে সলভ কৰাই দিছো কাৰণ লেট ৱৰ্ক হৈছে ইয়াতে দেখিছে এই যে ভিতৰত বগা বগাখিনি দেখিছে এইখিনি এটা পাতলকে ফেসিং লোৱা হৈছে আৰু সেম প্ৰসেছত এইটো ব্ৰেক ড্ৰামৰ পলিশিং কৰিব লাগিব আৰু ৰিয়াৰ ব্ৰেকছো মই ইয়াতে ইউজ কৰিম টাটাৰ অৰিজিনাল বুডমৰ পৰা অৰ্ডাৰ কৰি প্লাই আনিছিলো এইটো হৈ গল টাটাৰ অৰিজিনাল পেকেট আৰু ইয়াৰে ভিতৰত আছে অৰিজিনাল ব্ৰেক শু এইখিনি ব্ৰেক শু যদি মই হুইল ড্ৰাম পলিশ নকৰাকে ফিটিং কৰি দিলো হেতেন যি গটিকে মাজে মাজে সাফা কৰি থাকিব লাগে সাফা কৰা সময়ত ইয়াতে ফসি গলে হেতেন নতুন ব্ৰেক শু খলাই দিয়াৰ পিছতো আপোনাৰ গাড়ীখনত যদি আপুনি মানে 20000 কিলোমিটাৰ পিছে পিছে যদি এই বস্তুখিনি ক্লিন কৰি নাৰাখে সাফা নকৰে তেতিয়া হলে এই প্ৰবলেমটো আকৌ সোনকালে গাড়ীত আহি যাব এভৰি 20000 পিছে পিছে গোটেইখিনি ব্ৰেক চাৰিটা চকাৰে ব্ৰেক ক্লিন কৰি ৰাখিব আপোনাৰ গাড়ীত ব্ৰেকৰ লগত ৰিলেটেড কোনো ধৰণৰ সমস্যা নাহিব বাকি এইফালে মই এয়াৰ ফিল্টাৰ হাউচিং বহাব পৰা হৈ গৈছো আৰু হাউচিং চাওক একদম নিট এণ্ড ক্লিন কৰিছো লগতে টাটাৰ অৰিজিনাল এয়াৰ ফিল্টাৰ ইউজ কৰি আছো পুৰণি এয়াৰ ফিল্টাৰখন বহুত বেছি লেতেৰা হৈ থকা কাৰণে মই টাটাৰ অৰিজিনাল এয়াৰ ফিল্টাৰ লগাই দিলো আৰু ইঞ্জিন অইলৰ ক্ষেত্ৰত যদি ক'ব যাও ইঞ্জিন অইলটো টাটাৰ অৰিজিনাল ইউজ কৰি আছো টাটাই ৰেকমেন্ড কৰা 5W30 ফুললি সিনথেটিক ইঞ্জিন অইল হয় এটো উইথ অনলি প্যাসেঞ্জাৰ ভেহিকল আৰু ইয়াতে চাওক এখন কুপন আহিছে আৰু ইঞ্জিন অইল যদি কেতিয়াবা ধৰি লওক আপোনাৰ গাড়ী টপ আপ কৰিব লগা হয় তো টপ আপ কৰাৰ সময়ত এনেকুৱাকে মুছি ল'ব কাৰণ ওপৰত থকা লেতেৰাখিনি যাতে ইঞ্জিনৰ ভিতৰত সোমাই নাযায় এইটো ডিব্বাত থকা গোটেইখিনি ইঞ্জিন অইল ঢালি দিলেও ফুল ফিলিং হৈ নাযাব কাৰণ এইটো ডিব্বাত অনলি 3.5 লিটাৰ ইঞ্জিন অইল আছিলে গোটেইখিনি ইঞ্জিন অইল ফুল ফিলিং কৰি দিলো আৰু ডিপ ষ্টিক লগাই প্লাই এবাৰ তথাপিও চেক কৰি চাই লৈছো ইঞ্জিন অইলৰ লেভেল চাওক মিনিমাম টু মেক্সিমামলৈকে আছে মানে ঠিকে আছে লগতে এইখন গাড়ীত মই কুলেন ইউজ কৰি আছো পুৰণা কুলেনখিনি কাৰণ এই কুলেনখিনি কাস্টমাৰে বেছি হোৱা নাছিলে চেঞ্জ কৰোৱা তো এই কুলেনখিনি মই আগতে ধৰি ৰাখিছিলো গোটেইখিনি কুলেন মই ইউজত লৈছো আৰু অলপ কুলেন ওয়েষ্ট নকৰাকে গাড়ীখনত কমপ্লিটলি ৰেডিয়েটৰত ফুল ফিলিং কৰাই দিছো লুব্ৰিকেনৰ ক্ষেত্ৰত যদি ক'ব যাও গাড়ীখনত গিয়াৰ অইলটো 1 লাখ কিলোমিটাৰ নোহোৱাৰ আগতে চেঞ্জ কৰাইছিলে সেইবাবে আমি গিয়াৰ অইলখিনি চেঞ্জ কৰা নাই যি গটিকে ভালে আছে আৰু ইয়াৰ লগে লগে গাড়ীখনত A to Z ফিটিং প্ৰপাৰলি ইনষ্টল কৰা হৈ গৈছে আৰু এতিয়া মই ফাইনালি গৈ আছো গাড়ীখন ষ্টাৰ্ট কৰি দেখুৱাবৰ কাৰণে যিহেতুকে গাড়ীখনৰ বহুতখিনি ফিটিং খোলা হৈছিলে লগতে ইলেক্ট্ৰিকেল লাইনটোকো বহুত চেৰচাৰ কৰিছো আমি আশা কৰো যাতে কোনো ধৰণৰ ৱাৰ্নিং লাইট গাড়ীখনৰ ষ্টাৰ্ট কৰাৰ পিছত নাহে আৰু এয়া মই ইগনিশ্যন অন কৰি দিলো is low, please check. ওকে এইটোৱে কৈছে যে ব্ৰেক ফিউল ল আছে কাৰণ ব্ৰেকৰ কাম কৰিছিলো Service of your vehicle is due. Please visit the nearest service station. সার্ভিসটো আমি কৰাই লৈছো কিন্তু এতিয়ালৈকে সিস্টেমত ৰিসেট কৰি দিয়া নাই যাৰ বাবে ওয়াৰ্নিং ৰিমাইন্ড পঠাই আছে ফাৰ্স্ট অফ অল গাড়ীখন অকমান সময় স্টাৰ্টত ৰাখিম আৰু স্টাৰ্ট বন্ধ কৰি প্লে সার্ভিস ৰাইটটো ৰিসেট কৰাই দিম ওকে হৈ যাব এয়া মই গাড়ীখন স্টাৰ্ট কৰিছো স্টাৰ্ট वाह ভাল লাগি গল ওয়ান টাচ ওয়ান ক্লিকত গাড়ী স্টার্ট হৈ গৈছে আৰু স্টার্ট কৰাৰ পিছত এবাৰ ইঞ্জিনৰ আৱাজখিনি আপোনালোকে ভালদৰে শুনক এক নম্বৰ কাম উইথ জেনুইন পাৰ্টস কাম কৰাৰ মজাই বেলেগ বাকি গাড়ীখনৰ ইঞ্জিনৰ যেটো ব্ৰেক কম্প্ৰেছৰ প্ৰবলেম আছিলে তো এইটো চেক কৰি আছো একদম জিৰো ব্ৰেক কম্প্ৰেছৰ একদমে মজা কষ্ট কৰি প্লাই কাম কৰিলে গাড়ীত চাহে জেনেকুৱাই প্ৰবলেম নাথাকক কিয় কামৰ ওপৰত যদি কনফিডেন্স থাকে তেতিয়াহলে 100% পজিটিভ ৰেসপন্স পাব লগতে প্ৰত্যেকটো প্ৰবলেমে সলভ হৈ যাব জেনেকুৱা ধৰক আমি এই টাটা নেক্সনখনত কাম কৰি প্লাই গোটেইখিনি প্ৰবলেম সলভ কৰি প্লাই এটা ভাল পজিটিভ ৰেসপন্স আপোনালোকক দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম বাকি গাড়ীখনত এতিয়া সৰু সৰু কিছুমান কাম আছে যিখিনি আমি ক্লিয়াৰ কৰিম জেনেকুৱা ধৰক সাৰ্ভিস লাইটটো ৰিসেট কৰিব লাগে লগতে গাড়ীখনৰ এসি সিস্টেমত গেছ বৰ্তমান খালি আছে আৰু এই গেছটো এতিয়া ফিলিং কৰিব লাগিব লগতে গাড়ীখন ইগনিশ্যন অন কৰাৰ সময়ত কৈছিলে ব্ৰেক ফিউল ল কৈছিলে কাৰণ এই কাৰণে যে আমি চাৰিটা চকাৰে ব্ৰেক ব্লিং কৰিব কাৰণে ব্ৰেক অইলখিনি উলাই ৰাখিছো যাৰ কাৰণে কম হৈছিলে ফুল ফিলিং কৰাই প্লাই চাৰিটা চকাত যিমানখিনি পুৰণা ব্ৰেক অইল আছে গোটেইখিনি ড্ৰেইন কৰাই প্লাই তাত নিউ ব্ৰেক অইল ফিলিং কৰাই দি আছো আৰু এতিয়া আমি গাড়ীখনত নেক্সট কাম কৰিব গৈছো গাড়ীখনৰ যেটো এসি গেছ ফিলিংৰ প্ৰসেস আছিলে তো ফুল ফিলিং কৰিম আৰু গাড়ীখনত কুলিং সিস্টেমৰ লগত যাতে 1% ৰ কোনো এটা প্ৰবলেম ৰৈ না যায় গাড়ীখনৰ এসি সিস্টেমটোত আমি বহুত ৰেসপন্স
ৰেছপন্সিবিলিটিৰ সৈতে ফুল ফ'কাছ দি পেলাই কাম কৰিছোঁ কাৰণ অলৰেডি এই গাড়ীখনত এচি চিষ্টেমৰ লগত বহুতবাৰ চেৰচাৰ হৈছে লগতে এই গাড়ীখনত এচিৰ যিটো প্ৰব্লেম আছিলে এইটো ছল্ভ কৰিব পৰা নাছিলে যাৰ কাৰণে কাষ্টমাৰে বহুত ট্ৰাষ্ট কৰি পেলাই এই গাড়ীখনৰ এচিৰ কামখিনি অ'কে কৰি দিবৰ কাৰণে কৈছিল গেছ ফিলিং হৈ যোৱাৰ পাছত গাড়ীখনৰ ভিতৰত কুলিংটো বহুত এটা নেক্সট লেভেল কুলিং আহি আছে যিমানখিনি এক্সপেক্ট কৰিছিলোঁ একদম পুৰা বেটাৰ ৰেছপন্স ইমানটো কুলিং হৈ গ'লে কাষ্টমাৰ 100% ছেটিছফাইড হৈ যাব বাকী গাড়ীখনৰ ৱাছিঙত লৈ গৈ পেলাই ৱাছিং চেণ্টাৰত এটা ভাল ছাৰ্ভিচ দিব লগা কাম আছে লগতে মেজৰ ছাৰ্ভিচ কৰোৱা প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকে দেখি আহিছে যে মই ইঞ্জিন বেৰ এৰিয়াত ৱাটাৰ প্ৰেছাৰ অকণমানকে হ'লেও স্প্ৰে কৰাওঁ আৰু এই কামটো বহুত ৰিক্স লৈ পেলাই মই কাষ্টমাৰক কৰাই দিওঁ ৰিক্স উঠাই হ'লেও এইখিনি কাম যেতিয়া এবাৰ হৈ যায় আৰু হৈ যোৱাৰ পাছত ইঞ্জিন বেৰ এৰিয়া বনেটখন খুলিলে এনেকুৱা নালাগে যেন ইঞ্জিন বেৰ এৰিয়াত ক'ৰবাত হ'লেও এটা ধূলিৰ টুকুৰা ৰৈ গৈছে বাকী আপুনি নিজে ট্ৰাই নকৰিব কোনোবা ৱাছিং চেণ্টাৰত তেনেকুৱাকে ৰিক্স ল'ব কাৰণে কাৰণ উইদাউট এনি ৰিজন আৰু বিনা এক্সপিৰিয়েঞ্চত তেনেকুৱাকে পানী মাৰাটো বহুত বেছি ৰিক্স হৈ যায় বাকি গাড়ীখনৰ ৱাছিঙৰ কাম সম্পূৰ্ণ হোৱাৰ দিশে যিগতিকে ইঞ্জিনত পানী মাৰিছিলোঁ গাড়ীখন অকণমান সময় ৰানিং কৰিব লাগিব আৰু ৰানিং কৰি মই চিধা আহি পালোঁ MRF ষ্টেচন ভুল নুবুজিব গাড়ীখনৰ মই টায়াৰ ৰিপ্লেচ কৰিব কাৰণে অহা নাই আহিছোঁ ইয়াতে হুইল এলাইনমেণ্ট কৰিবৰ কাৰণে যিগতিকে গাড়ীখনৰ মেজৰ ছাৰ্ভিচ হৈছে সেয়েহে গাড়ীখনত হুইল এলাইনমেণ্ট কৰি দিয়াটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু মই হুইল এলাইনমেণ্ট কৰাই আছোঁ লগতে গাড়ীখন ইয়াৰ পৰা নন ষ্টপ 500 কিলোমিটাৰ ৰানিং হ'ব ডিব্ৰুগড়লৈকে ৰাস্তাত যাতে কোনো ধৰণৰ অসুবিধা নহয় প্ৰপাৰলি হুইল এলাইনমেণ্ট অ'কে কৰি পেলাই মই গাড়ীখন ওলালো অন ৰোড টেষ্ট ড্ৰাইভ ল'বৰ কাৰণে আৰু টেষ্ট ড্ৰাইভৰ সময়ত দেখিছে লগত কোনো নাই কিন্তু আছে মোৰ লগত স্কেনাৰটো এই কাৰণে আনিছোঁ যদি কিবা কাৰণত ক'ৰবাত কিবা ফল্ট কোড ওলায়ো তো মই এই বস্তুখিনি গোটেই ক্লিয়াৰ কৰি দিছোঁ ক্লিয়াৰ কৰি দি পেলাই এবাৰ আকৌ ভালকৈ টেষ্ট ড্ৰাইভ কৰিম যাতে কোনো ধৰণৰ ফল্ট ৰৈ নাযায় গাড়ীত এতিয়ালৈকে গাড়ীখনত কোনো ধৰণৰ ফল্ট কোড পেণ্ডিং নাই আৰু এয়া চাওক মই পাহাৰত ৰোড টেষ্ট ড্ৰাইভ লৈ আছোঁ আৰু পাহাৰত এই পাথৰবিলাক চাই গম পাই গৈছে গাড়ীখনৰ মই পিক আপ টেষ্ট লগতে মাইলেজ টেষ্ট কৰিবৰ কাৰণে এটা ফ্ৰী ৰাস্তা চুজ কৰি লৈছোঁ আৰু গেৰেজৰ পৰা 45 কিলোমিটাৰ ডিষ্টেঞ্চত মই গাড়ীখন ৰোড টেষ্ট ড্ৰাইভ লৈ আছোঁ আজি আছিলে ছানডে আৰু গেৰেজ বন্ধ কৰি পেলাই মই 4টা বজাত ওলাইছিলোঁ ৰোড টেষ্ট ড্ৰাইভৰ কাৰণে আৰু এতিয়া সন্ধিয়া 7টা বাজিছে এতিয়ালৈকে গাড়ীখনৰ ৰোড টেষ্ট ড্ৰাইভত কোনো ধৰণৰ প্ৰব্লেম অহা নাই আৰু অহাকালি ৰাতিপুৱা এই গাড়ীখন ফাইনেলি আমি ডেলিভাৰী কৰিবৰ কাৰণে ৰেডি হৈছোঁ ফাইনেলি গাড়ীখন ৰেডি কৰিছোঁ আৰু দেখিছে ছাৰৰ লগত গাড়ীখন ৰোড টেষ্ট ড্ৰাইভ লৈ আছোঁ এখেত হৈছে গাড়ীৰ অনাৰ আৰু গাড়ীখন আমাৰ ইয়াতে ৰাখি গৈছিলে মানে ডিব্ৰুগড়ৰ পৰা ছাৰে কৈছোৱে ষ্টাৰ্টিঙত ডিব্ৰুগড়ৰ পৰা ছাৰে গাড়ীখন আনিছিলে আনি পেলাই আমাক জমা দিছিলে আৰু গাড়ীখনৰ যিখিনি প্ৰব্লেম আছিলে প্ৰব্লেমখিনিৰ ওপৰত কাম কৰিবৰ কাৰণে থৈ গৈছিল যিহেতুকে গাড়ীখনত কাম মেজৰ আছিলে তো গোটেইখিনি ক্লিয়াৰ কৰাইছোঁ আৰু ক্লিয়াৰ কৰাই পেলাই যোৱা মাহৰ 18 তাৰিখে ছাৰে আমাক গাড়ীখন দিছিলে আৰু আজি আগষ্টৰ 4 তাৰিখ আজি ফাইনেল ডেট গাড়ীখনৰ ডেলিভাৰী হ'ব গৈ আছে আৰু অন ৰোড টেষ্ট ড্ৰাইভ কৰিছোঁ ছাৰৰ লগত আছে ছাৰে গাড়ীখন চলাই মেলি চাইছে বাকি ছাৰ গাড়ীত প্ৰব্লেমখিনি যে পাইছিলে চব ঠিক হৈ গৈছে গোটেইখিনি অ'কে পাইছোঁ গাড়ীখনৰ চাউণ্ডটো অকণমান চেঞ্জ হৈছে খোলা খোলা টাইপৰ হৈছে আগতে মানে এতিয়া যিটো মানে চাউণ্ড দিয়ে ভাল লাগে শুনি বাকি ছাৰ এচিটো চবচে ডাঙৰ প্ৰব্লেম আছিলে মানে এচিটো অলৰেডি আপুনি ছাৰ্ভিচ চেণ্টাৰ দেখুৱাইছিলে তো দেখুৱাৰ পাছত গেছ ভৰাই দিয়ে ঠিকে থাকে কেইদিনমান ঠিকে থাকে তাৰপিছত আকৌ প্ৰব্লেমটো আহি যায় বাকি এতিয়া এচিৰ কুলিংটো লগতে কেনেকুৱা পাইছে এতিয়া ধুনীয়া কুলিং কুলিংটো ক্ষেত্ৰত যদি ক'ব যাওঁ কুলিং ছাৰ একদম মইতো যিমানখিনি পাইছোঁ একদম হাত ঠাণ্ডা হৈ গৈছে হয় পুৰা ফাৰ্ষ্ট ক্লাছ কুলিং আহিছে এইটো আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই মানে প্ৰকাশ কৰি দেখুৱাব নোৱাৰিম আৰু বাকী গাড়ীখন এতিয়া চলাই পেলাই আগতকে বহুত ভাল পাইছে নতুনৰ নিচিনা হয় আৰু এতিয়া ছাৰ যাবহি ইয়াৰ পৰা যিগতিকে বহুতখিনি বাট আছে যাবৰ কাৰণে আৰু গাড়ীখন কমপ্লিট ৰেডি হৈ গৈছে ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে গোটেইখিনি প্ৰচেছ আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ তো ছাৰে ইমান দূৰৰ পৰা বহুত বিশ্বাস কৰি পেলাই গাড়ীখন আমাৰ ইয়ালৈকে লৈ আহিছিলে আৰু সেই উদ্দেশ্য লৈ পেলাই গাড়ীখনত কাম কৰাইছোঁ আৰু কামত এনেকুৱা সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকটো পইণ্ট নোট কৰি পেলাই এই গাড়ীখন আমি ৰেডি কৰিছোঁ ছাৰ আপুনি 100% ছেটিছফাইড গাড়ীখনক লৈ ঠিক আছে তো বাকি যদি গাড়ীত কিবা ধৰণৰ তেনেকুৱা যদি প্ৰব্লেম আহে তেতিয়াহ'লে আপুনি কাইণ্ডলি আমাক জনাব আপুনি হয়তো আমাৰ ৱৰ্কশ্বপৰ ফাৰ্ষ্ট কাষ্টমাৰ যোনে ডিব্ৰুগড়ৰ পৰা মানে ইয়ালৈকে গাড়ীখন বকলৈকে কাম কৰিব আহিছে